সকলোকে নমস্কাৰ জনাইছোঁ। সকলোৱে খোৱা বোৱা কৰিলেনে? আমি পিছে খাই বৈ উঠিলোঁ দেই। এইফালে ইয়াৰ ল'ৰা দেখিছেনে? ল'ৰা এতিয়া খোৱাৰ পৰা উঠিছেহে। কোচত দাঙি লৈছোঁ। খোৱাৰ পৰা উঠাৰ কাৰণে হামিও খায়ুম কাঢ়ি আছে। এইফালে আমাৰ এই আইতা দেখিছেনে? এইফালে বিৰি টানি আছে। আৰু এইফালে এই ওপৰত দেখিছেনে দাদাজনে আমাৰ মানে টিং বান্ধি আছে। ইয়াৰ আগতো এদিন বান্ধা হৈছিলে টিং, মানে কি হ'ব, টিংখিনি ভালদৰে বান্ধা নহ'লে যে আকৌ বৰষুণ পৰে মানে ভিতৰত মানে, সেইকাৰণে দাদাহঁতক মাতি পেলাই আজি আকৌ টিং বান্ধা হৈছে। এইফালে চাওকচোন, দাদাজনে টিং বান্ধি আছে। তাৰপিছত আমাৰ এইফালে দেখিছেনে, এইয়া দাদাজন ওপৰত উঠিয়ে আছে। এইফালে ওপৰত উঠিলে পৰা তাঁৰ মাৰি আছে। মোৰ ভিডিঅ' কৰা দেখা পাই তেওঁ পূৰা হাঁহি মাৰিছে। তাৰপিছত ময়ো হাঁহি পেলাই গুচি আহিলোঁ। আৰু এইফালে আমাৰ ভিতৰখন দেখিছেনে? ভিতৰখন গোটেই চেনেটি বেনেটি হৈ আছে। ওপৰৰ এইফালে টিং লগাই আছে। এইফালে আৰু ওপৰত এজন দাদা উঠি আছে। এইফালে এইটো বৌহঁতৰ ৰুম। এই বৌহঁতৰ ৰুমটো মানে বৌহঁতৰ ৰুমৰ পৰা সন্মুখৰ এনেকুৱা বাৰাণ্ডালৈকে মানে গোটেই টিংখিনি এৰাই পেলাই